মানে এইটো এটা কথা হ'ল কি যে আজি আমি মচলপুৰ BPF প্ৰাইমাৰী সমিতিৰ সভাপতিয়ে কৈছোঁ যে মচলপুৰ পৰিষদীয় সমষ্টিৰ EM ৰাকেশ ব্ৰহ্মই যিটো মানে অসত্য অবান্তৰ কথাবিলাক প্ৰচাৰ কৰি আছে, আমাৰ BPFৰ মাননীয় পঞ্চমী খংগুৰ বড়ৰ ছাৰৰ বিষয়ে তেওঁ যিটো অপপ্ৰচাৰ চলাইছে, যে তেওঁ কৈছে ৰাইজৰ মাজত প্ৰচাৰ কৰিছে যে পঞ্চমী MP ইলেকশ্যনৰ পিছত মানে UPPL আহিব, তেওঁ এই বিষয়ে আলোচনা কৰি আছে। গতিকে পঞ্চমী খংগুৰ বড়ৰ লগত তেওঁ এই বিষয়ে ক'ত আলোচনা হৈছে এই তথ্য তেওঁ সম্পূৰ্ণ প্ৰকাশ কৰিব লাগিব আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ তেওঁ সাজু হওক। এই অপপ্ৰচাৰত আমাৰ BPF দলৰ পৰা তেওঁৰ ওপৰত এটা আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁ মানে ইয়াৰ বিষয়ে সঠিক এটা উত্তৰ দিব লাগে। মই মচলপুৰ প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট হিচাপে ক'ব বিচাৰিছোঁ যে ৰাকেশ ব্ৰহ্ম এজন মচলপুৰ সদৰৰ এজন EM হৈ তেওঁ এইবিলাক অবান্তৰ কথা গাই ফুৰাটো এটা অযুক্তিকৰ আৰু মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে তেওঁ এজন EM হৈ তেওঁ নিজৰ মৰ্যাদা নহ'লেও দলৰ মৰ্যাদাটো ৰাখি ভাষণবিলাক আগবঢ়াব লাগে আৰু ৰাইজৰ মাজত এই নিৰ্বাচনী বতৰত তেওঁ এনেকুৱা যুক্তিহীন কথা কোৱাটো উচিত নহয়। তেওঁ ভাবিছে নেকি যে সাংগে ভাংগে যিহকে তিহকে গৈ মানে BPFক প্ৰৰোচিত কৰিব পাৰিব? এইটোতো সম্ভৱ নহয়। তেওঁ কোনোদিন মানে আমাৰ BPFক মানে ইফালে কৰিব নোৱাৰে। ৰাকেশ ব্ৰহ্মই BPFৰ আমাৰ নেতা পঞ্চমী খংগুৰ বড়ক UPPLত যাব বুলি কোৱা কথাটো এটা হাস্যকৰ কথা। ৰাকেশ ব্ৰহ্মই এটা চিন্তা কৰক যে মচলপুৰ সমষ্টিৰ যিটো জনপ্ৰতিনিধি তেওঁ অলপমান মানে কি হ'ব লাগে, এটা সংযত হ'ব লাগে, ৰাইজৰ এটা সুপ্ৰতিনিধি হ'ব লাগে। ৰাকেশ ব্ৰহ্মক মই সকীয়াই দিব বিচাৰোঁ যে আমাৰ BPFৰ কৰ্মী UPPLতো কেতিয়াও নাযায়। গতিকে আমাৰ লোকসভা নিৰ্বাচনৰ পিছত যদি ৰাকেশ ব্ৰহ্মই দল কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ BPFত আহিয়ে দল কৰিব লাগিব। কাৰণ আমাৰ লোকসভা নিৰ্বাচনৰ পিছতে অৰ্থাৎ 4 জুন তাৰিখৰ পিছতে আমাৰ BTCৰ সম্পূৰ্ণ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব। গতিকে ৰাকেশ ব্ৰহ্মই যদি সঁচাকৈ ৰাজনৈতিক নেতা হিচাপে বৰ্তি থাকিব বিচাৰে তেওঁ UPPL নহয় BPFত আহিহে মানে কি কৰিব লাগিব, ৰাজনৈতিক ক্ষেত্ৰখনত যুঁজ দিব পাৰিব। ইয়াৰ পিছততো UPPL বুলি একো নাথাকিব। আৰু তেওঁ কি ডিমাণ্ড কৰে? মচলপুৰততো তেওঁ কৈ আছে BPFৰ কৰ্মী শূন্য। গতিকে আমি দেখিছোঁ যে মচলপুৰত UPPLে শূন্য হ'বলৈ গৈ